নমস্কাৰ মই পলি হাজৰিকাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আজি ভিডিঅ'টি খুব সৰুকৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ বহুকেইজন ব্যক্তিয়ে মোক কৈ আছিলে ডিঙিৰ বিষৰ কাৰণে কি কৰিব লাগিব কেনে ধৰণৰ ব্যায়াম কৰিব লাগিব আমাৰ কেতিয়াবা কি হয় ডিঙিটো আমি ঘূৰাব নোৱাৰোঁ খুব বিষ হয় আমাৰ পিছ সাইডটো আমি সোঁফালে বাওঁফালে ওপৰলৈ তললৈ একেবাৰে লৰচৰ কৰিব নোৱাৰোঁ খুব কষ্ট হয় তেতিয়া গতিকে তেনে ক্ষেত্ৰত আমি কিছুমান সৰু সৰু সূক্ষ্ম ক্ৰিয়া কৰিব পাৰোঁ ডিঙিৰ সেই সূক্ষ্ম ক্ৰিয়াসমূহনো কি আৰু কেনেদৰে কৰিব লাগে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণৰূপে চাব এইকেইটা সূক্ষ্ম ক্ৰিয়া আপোনালোকে নিয়মীয়াকৈ কৰিবচোন তেতিয়া নিশ্চয়কৈ খুব সোনকালে ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰিব যদিহে ভিডিঅ'টি চাই আপোনালোকে ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ